আজিৰ ভিডিঅ'টো এনেকুৱা হৈছে মানে মই ভিডিঅ' বনাম বুলি ভাবি লং ভিডিঅ' বনালোঁ, কিন্তু লং ভিডিঅ' নহ'লগৈ, শ্বৰ্ট ভিডিঅ'ই বনাবলগীয়া হ'ল, মানে দিবলগীয়া হ'ল আপোনালোকৰ ওচৰত। আজি এখন বিয়া খাব গৈছোঁ, মোৰ বেষ্ট ফ্ৰেণ্ডৰ পেহীৰ ছোৱালীৰ বিয়া, লগতে মোৰ পেহী হয় যিহেতু ধুনীয়াকৈ মাহঁতৰ লগত বিয়া খাব গ'লোঁ। আৰু বিয়াখনত যাই এনেকুৱা ধুনীয়া লাগিছে, মানে বিয়াৰ এইটো ডেক'ৰেশ্যনটো যে মোৰ বহুতেই ভাল লাগিল। আৰু এটা ভিডিঅ' ক্লিপ লৈছোঁ যাতে মই মানে পাছত এনেকৈ চাব পাৰোঁ, বহুতখিনি ভাল লাগিছে, মানে ডেক'ৰেশ্যনটো মোৰ একদম বহুতখিনি ভাল লাগিছিলে। উত্তৰ গুৱাহাটীত আছিলে, এইটো ৰংমহল বুলি কয়। তাতে গ'লৈ ধুনীয়াকৈ গৈ মেলি উঠাৰ পিছতে আমি বহাৰ পিছতে লগে লগে আমাক কফি আৰু পকৰি খাবৰ কাৰণে দিলে, খালোঁ। এইফালে মোৰ বেষ্ট ফ্ৰেণ্ডজনী আৰু বেষ্ট ফ্ৰেণ্ডৰ বাৰ পৰা ৰিভিউ লৈছিলোঁ, মানে চাওকচোন কি বুলি কয় ইয়াৰ আয়োজন। তো তেনেকৈ ধুনীয়াকৈ কইনাই আৰু মানে মানুহ আদৰত ব্যস্ত হৈ আছে। যুৱ জীৱনৰ বহুত কেনেকুৱা লাগিছিল বা মাৰ পৰা ৰিভিউ লৈছিলোঁ, ধুনীয়াকৈ ভাত পানী খালোঁ, খাই ইমান দিনে যদি বিয়াৰ আয়োজন চলি আছিলে, আজি বিয়া কেনেকুৱা লাগিছে তোমাৰ? বাই